আজিও যেন বুজো একোকে কাৰ বাবে আছো যে ৰৈ ভাবিছিলো তুমি মোৰ নোহোৱা তথাপিও মই বন্ধুসকল স্বাগতম জনাইছোঁ আলিংগন টক্সলৈ। মই বিবেক বৰ্ণিল আৰু আজি এজন কণ্ঠশিল্পী লগ কৰিবলৈ গৈ আছোঁ। আহি লিগেচি ষ্টুডিঅ' পালোঁ আৰু ষ্টুডিঅ'ৰ ভিতৰতে তেখেত আছে। চিনাকি কৰি দিয়াৰ আগতে আমি 2 লাইন শুনাই দিছোঁ গান, তাৰপিছত আমি চিনাকিটো আৰম্ভ কৰিম। অ'কে কি গাম ধুনীয়া গীতটি গাইছোঁ ভূপেন হাজৰিকাৰ। তোমাৰ উষা কহুৱা কোমল শেৱালি কোমল হাঁহিয়ে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয়া চেনেহীৰে কঁকালিমান লাহি তোমাৰ উষা কহুৱা কোমল শেৱালি কোমল হাঁহি হঠাৎ আজি গালো মৰম সনাগী তাকি শুনি চেনেহীৰে উখ মাখল বালিত নাচে আমাক জোকাই এটি সৰু বালি মাহী তোমাৰ উষা কহুৱা কোমল শেৱালি কোমল হাঁহি। ইমান সুন্দৰ কণ্ঠ, মানে ওচৰত পালে এৰিবলৈ মন নাযায়। আৰু এখেত হৈছে মোৰো গুৰু মাধৱজ্যোতি ৰাজখোৱা। নমস্কাৰ নমস্কাৰ। আৰু এখেত ক'ৰ পৰা আহিছে? এখেত গুৱাহাটীত থাকে, কিন্তু এখেতৰ অৰিজিনেল ঘৰ ক'ত আপুনি জনাবচোন। মোৰ অৰিজিনেল ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্টত। তাতে পঢ়া মানে মেট্ৰিক তালৈকে কৰা পঢ়া শুনা। তাতে মা দেউতা থাকে, দাদা বৌ টিকলি এজনী আছে। আৰু ইয়াতে সেই মেট্ৰিক দি যেতিয়া আহিলোঁ গুৱাহাটী, তাৰ পৰা মানে গুৱাহাটীতে আছোঁ, ইয়াতে ষ্ট্ৰাগল কৰি আছোঁ, লাগি আছোঁ, সংগীততে লাগি আছোঁ, বেলেগ একো নাই। এখেত অকল মানে গান গোৱাই নহয়, এখেতে আমাৰ ইণ্ডিয়ান আইডল একাডেমীত আৰু এখন আছে আপোনাৰ বেলতলা তিনিআলিৰ, ইয়াতে মেণ্টৰছ হয় তেখেত। তেখেতৰ ওচৰত শিকিব বিচাৰিলে আপোনালোক ইয়াতে আহিব পাৰে। তেনে একো নাই, মানে আজিলৈকে নিজে যিখিনি শিকিছোঁ আৰু বহুত শিকিব বাকী আছে, যিখিনি অলপ মানে অভিজ্ঞতা হৈছে সেইখিনি বেলেগৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যিখিনি মই গম পাইছোঁ যে এইখিনি শিকি মোৰ এইখিনি লাভ হৈছে, তো বেলেগক সেইবিলাক শিকাবলৈ পালে মোৰ ভাল লাগে। আৰু বিবেককো বহুত আগৰ পৰাই চিনি পাওঁ, আগৰ পৰাই লগ পাইছোঁ। ই খুব কোনোবাই যদি জানে নাজানো, ই খুব ভাল গায়। তো ইও একেলগে আমি বহুতখিনি কৰিছোঁ কাম। তো ভাল লাগিছে আজি তাৰ এটা চেনেল হৈছে আৰু তাৰ চেনেলৰ থ্ৰুৱেদি সি মোক আজি আপোনালোকক লগ পোৱাৰ কাৰণে এটা মোক সুবিধা দিলে, সেইকাৰণে থেংক ইউ। আৰু তেখেতে লাইভ শ্ব'ও কৰে, মই ডেছক্ৰিপশ্যনত গোটেইখিনি দি দিম, লাগিলে কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনাৰ এই সংগীত যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হৈছিল আপোনাৰ? সংগীত যাত্ৰাটো একদম সৰুৰ পৰাই চাগে, যেতিয়া মাত ফুটিছে তেতিয়াৰ পৰাই গীত গাইছোঁ বুলি মা দেউতাহঁতে কয়। আৰু এইটোৰ ক্ষেত্ৰত আচলতে কি হয়, মোৰ ঘৰখনেই সংগীতৰ মানে সাংস্কৃতিক পৰিৱেশ এটা আছে মোৰ ঘৰখনত। মোৰ মা এগৰাকী নৃত্যশিল্পী, বিহু নাচে, মায়ে এতিয়া জাজ কৰে। আৰু দেউতাৰ দেউতাক মানে ককা এটা সময়ত বহুত ডাঙৰ শিল্পী আছিলে, আমাৰ এইফালে মানুহখিনিয়ে জানে। তো তেওঁক যদিও মই লগ পোৱা নাই, তথাপিও মানে আমাৰ গোটেই ঘৰখন মোৰ দাদাই বজায়, এক্টিঙো কৰে। তো তেনেকৈ সৰুৰ পৰাই মানে এটা সাংস্কৃতিক পৰিৱেশ এটা আছেই, পায়ে আহিছোঁ। আৰু মা দেউতাহঁতে ইচ্ছাও কৰিছিলে চাগে মই নিজে গোৱাটো, তো সেইটো কাৰণে সেই হিচাপত মোক আগবঢ়াই দিলে। আৰু তেনেকৈ আজি আহি জাষ্ট পাইছোঁ। ঘৰখনতো আপোনাৰ সংগীতৰ পৰিৱেশ সৰুৰ পৰা পাইছে সম্পূৰ্ণ, আৰু মানে সম্পূৰ্ণ ছাপোৰ্ট, মা দেউতাৰ সম্পূৰ্ণ ছাপোৰ্ট। দেউতাইতো যদিও দেউতাই গান নাগায়, তথাপিও তেওঁ খুব এজন ভাল শ্ৰোতা। তেওঁ মানে শুদ্ধ ভুলটো অলপ জানে।
তো মোক সৰুৰ পৰাই মানে লৈ খুব কম্পিটিশ্যন কৰিছিলোঁ মই আগতে বহুত মানে প্ৰতিযোগিতাত অংশদান কৰিছোঁ তো তাতে দেউতাই লৈ যায় মা দেউতাই লৈ যায় বহুত ষ্টেজ প্ৰগ্ৰাম সৰুৰ পৰাই কৰিছোঁ তেতিয়া মা দেউতাটো লৈ যায় মানে সেইকাৰণে ছাপৰ্টটো ফেমিলি বহুত আছে এতিয়া খালি মই ইয়াত থাকোঁ মাহঁত তাতে থাকে তো তেনেকৈ এতিয়া ইমান লগ নাপাওঁ কেতিয়াবা ঘৰলৈ লগ পাওঁ তথাপিও কিন্তু সেই যাত্ৰা অব্যাহত আছে আজিও চলাই আছোঁ তাকে আশা কৰোঁ আৰু এটা গান শুনি লওঁ অ'কে তাৰ মাজে মাজে আমি আপোনাৰ বিষয়ে জনাম অ'কে আপোনাৰ মানে দুটি গীত অকণমান অলপকৈ গাই মই চাপ কৰিম মই ধুনীয়া গীত এটি পুৱাৰ ডালিয়ে যে আকাশক কৈ যায় পুৱাৰ ডালিয়ে যেন আকাশক কৈ যায় আহিবা তুমি পুৱা আজিৰে ৰাতি পুৱা মন মোৰ উৰি গুচি যায় কি জানো পায়ো হেৰুৱা মন মোৰ উৰি গুচি যায় কি জানো পায়ো হেৰুৱা ফাগুণৰে পুৰণিয়াবা মনত যে কিমান হেঁপাহ আজি কিয় বাৰে বাৰে মনে যে মোৰ বিচাৰে আচলৰে বাজুনিয়া আজি যেনে উদাসী সন্ধিয়া সুৰ ফাগুণৰে বাউলিবা লৈ যা মোক লৈ যা ফাগুণৰে পুৰণিয়াবা মনত যে কিমান হেঁপাহ ফাগুণৰে পুৰণিয়াবা মনত যে কিমান হেঁপাহ থেংক ইউ কি ক'ম আৰু শুনিলে মানে নাই আচলতে এৰি দিবলৈ মন নাযায় শুনি থাকিবলৈ মন যায় ক'ৰবাত হয়তো এটা লিৰিক্স ভুল হ'ব পাৰে দেই মই অকণমান চৰি ফৰ ডেট মানে পটককৈ গাইছোঁ আচ্ছা লিৰিক্সটো তেনেকৈ লোৱা নাই আপুনিতো ক'লে যে আপোনাৰ সৰুৰ পৰা ঘৰখনতে পৰিৱেশ আছে মিউজিকেলি আপুনি প্ৰথম যেতিয়া গান গোৱা আৰম্ভ কৰিছিলে মানে স্কুলত গাইছিলে নে কলেজত গাইছিলে নে কেতিয়া গাইছিলে নাই স্কুলৰ পৰা একদম মই যেতিয়া চাগে মই কৈছোঁ নহয় KG 1 মানতে মোক মা দেউতাই মানে মিউজিক স্কুলত দিয়ে দিছে আচ্ছা মোৰ ওচৰতে এগৰাকী বা আছিলে তেওঁক প্ৰথম শিকাইছিলে ফুনুবা বুলি কওঁ মৃদুলা বৰুৱা তাৰপিছতে বায়ে শিকোৱাৰ পাছতে যুগান্ত ছাৰে শিকালে তাৰপিছতে মোৰ এজন মামা আছে তেওঁ কেইদিনমান আগত ঢুকাইছে ভৱানন্দ বৰুৱা তেখেতৰ ওচৰতো মই শিকিছোঁ তো তেনেকৈ লখিমপুৰত শিকাৰ পাছত তাতে মই বিষয়ত মানে আমাৰ শাস্ত্ৰীয় সংগীতৰ বিষয়ত কৰিছোঁ কৰি মেলি মই গুৱাহাটী আহিলোঁ ইয়াত আহি শিকিছোঁ তো গানটো সৰুতে প্ৰথমে কম্পিটিশ্যন মোৰ মনত আছে সৰুতে আমাৰ তাতে শিল্পী দিৱস পাতিছিলে এইটো নিয়াৰ এবাউট চাগে 99 বা 2000 মানত হ'ব 98 99 মানত তাতে মই ফাৰ্ষ্ট কম্পিটিশ্যন কৰিছিলোঁ চাগে মোৰ মনত আছে যিটো তাৰপাছত বহুত কম্পিটিশ্যন কৰিছোঁ মানে আৰু লাইভো শ্ব' বিহু প্ৰগ্ৰেম হওক আচ্ছা ফাৰ্ষ্ট কম্পিটিশ্যন যে কৰিছিলে তেতিয়া আপুনি কোনটো গান গাইছিলে মনত আছে নেকি আছে মই শিল্পী দিৱস আছিলতো সেইদিনাখনি গতিকে একদম মা দেউতাই একদম বেছিক যিটো আমাক চবকে শিকায় আৰু জ্যোতি সংগীত মানে আমাৰ গছে গছে পাতি দিলে সেই গীতটি গাইছিলোঁ আৰু আই ৱাজ লাকি যে মোৰ ফাৰ্ষ্ট মানে কম্পিটিশ্যনটোতে মই মানে তাতে প্ৰাইজ পাইছোঁ নিচুকনি বঁটা আচ্ছা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নহয় বাট নিচুকনি বঁটা বুলি এটা আছে নিচুকনি বঁটা তেতিয়া মানে সেইটো এটা উৎসাহ পাইছোঁ তাৰপিছত লাহে লাহে আৰু বেলেগ কম্পিটিশ্যন কৰিব ল'লোঁ তো মনত আছে তাৰপিছতে
গাই আহিছোঁ আৰু তাৰপিছৰ পৰা আজিকালিতো প্ৰায় জ্যোতি সংগীত ৰাভা সংগীত এইবিলাকতো একদম চৰ্চা নোহোৱাৰ নিচিনাই হৈ গৈছে তাকে মানে কৰাইতো কৰি আছে বাট আমি কিন্তু আমাৰ চামখিনিয়ে পাইছোঁ তুমিও যিহেতু আমি আমাৰ চামখিনি ধুনীয়াকৈ পাইছোঁ তেতিয়া যুগত ৰাভা দিৱসতে আমাৰ ইমান কম্পিটিশ্যন হয় আমাৰ লখিমপুৰত দেউতাই মানে মোক ৰাতিপুৱা লৈ যায় 5, 6টা 7টা জেগাত কম্পিটিশ্যন কৰোঁ মানে গোটেই দিনটোত এটা জেগাত নাম ভৰ্তি কৰি থৈ যাওঁ আকৌ আহি মেলি মানে গাওঁহি তো আজিকালি দেখিছোঁ নাই ক'ৰবাত এখন দুখন হয় শিল্পী দিৱসো আজিকালি কমিছে আগতে আমাৰ দিনত বহুত কম্পিটিশ্যন আছিল আৰু মই ভাবোঁ সেইখিনি গীতটো চুৰীয়াযোগীমে গীত আৰু অসমীয়া প্ৰথম আধুনিক গীত জ্যোতি সংগীত তো গতিকে জীয়াই ৰখাটো আমাৰ দায়িত্ব আমি ৰাখিবই লাগিব চেষ্টা কৰিব লাগিব এইখিনি নতুন প্ৰজন্মই চেষ্টা কৰিব লাগে কৰ্তব্য আৰু আমিতো সকলোৰে এটা আইডল থাকে আপোনাৰ আইডল এনেই মোৰ আইডল বুলি ক'লেতো মোৰ দেউতা মই দেউতাৰ দৰে হ'ব বিচাৰোঁ এজন বেলেগ পাৰ্চনেলিটি মানুহ আৰু বাকী মই মানে সংগীতৰ জগতত আছে কেইবাগৰাকীও আছে মই পুৰণা কিশোৰ কুমাৰ মহম্মদ ৰফিৰ গান তেখেতলোকৰ গান শুনোৱেই আৰু লগতে কৈলাশ খেৰও মই ভাল পাওঁ তেওঁৰ গায়কী ভাল লাগে মোৰ তাৰপিছতে ৰাহত ফাটে আলি খানটো ভালেই লাগে তাৰপিছত আমাৰ অসমীয়াটো কেইবাজনো আছে জয়ন্ত হাজৰিকাৰ গীত মই খুব ভাল পাওঁ তেখেতৰ গীত ময়ো জানো জয়ন্ত হাজৰিকা আপুনি খুব ভাল পায় খুব ভাল পাওঁ তো তেখেতৰ প্ৰত্যেকটো গীতেই মানে এটা এটা লেচন মানে যদি আমি এটা এটা গীত তেওঁ শিকিব অলপ হ'লেও গাব পাৰোঁ আমি বহুতখিনি কথা জনা যায় তো তেনেকৈ আছে কেইবাগৰাকীও আছে আমাৰ আৰু আপোনাক মই পাৰ্চনেলি জানো আপুনি কিমান ধুনীয়া গায় এইটো ক'ব নালাগে চেষ্টা কৰি লাগি আছোঁ আজি বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো পৰৱৰ্তী সময়ত আপোনালোকে যদি কমেণ্ট কৰে যে মাধৱজ্যোতি ৰাজখোৱাৰ গান আকৌ শুনিব বিচাৰে তেখেতৰ বিষয়ে কিবা জানিব বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাব তেতিয়া দীঘলীয়াকৈ এটা ভিডিঅ' বনাম ভাল লাগিব আৰু চেনেলটোৰ বিষয়ে অলপ কৈ দিয়ক আপুনি চেনেলটো নতুন চেনেল ই মোক সেইদিনাখনি দেখিছোঁ দেখি কৈছোঁ ভাল লাগিছে আৰু কণ্টেণ্টবিলাক ভাল লৈছে গতিকে আপোনালোকে মানে চবেই তাক ছাপোৰ্ট কৰক আৰু এইখিনিতে মই কৈ থওঁ মোৰ আহিবলগীয়া মানে এইটো মাহতেই চাগে এণ্ডত বা ডিচেম্বৰ 1st মোৰ এটি গীত আহি আছে নতুন গীত এটি সেইটো বিষয়ে অলপ কৈ দিওঁ অকণমান দুলাইন জাষ্ট গীতটি লিৰিক্স কম্প'জ কৰিছে চিন্ময় কৌশিক সি মোৰ খুব ভাল বন্ধু লখিমপুৰৰে হয় আমি সৰুৰ পৰাই একেলগে ডাঙৰ হোৱা মিউজিক কৰি আছে প্ৰণয় দত্ত সিও আমাৰ লগৰে হয় তো দীপলিনা আৰু মই গাম বুলি ভাবি আছোঁ এতিয়ালৈকে আমাৰ ৰেকৰ্ডিং হোৱা নাই বাৰু কিন্তু নৱেম্বৰ লাষ্টৰ ফালে আমি ভিডিঅ' সৈতে এটা ধুনীয়া এটা গীত এটা আমি আমাৰ ৰাইজৰ আগলৈ মানে উপহাৰ দিম ৰাইজে যদি আঁকোৱালি লয় ছাপোৰ্ট কৰে মোৰ ভাল লাগিব আৰু ভুলবিলাকো দেখুৱাই দিব সেইটো ভাল লাগিব আৰু ভিডিঅ'টো শেষ কৰিম কিন্তু এনেকৈ নহয় এটা জুবিনদাৰ গানৰ কলিৰে মানে আমি গানটো শেষ কৰিম অ'কে মানে আমাৰ অসমততো চবেই মানে জুবিনদাৰ চব প্ৰেমী গতিকে জুবিনদাৰ গান এটা যদি আমি শেষ নকৰোঁ ৰাইজে মানে আধৰুৱা যেন লাগিব চ' ভাবিয়ে আছিলোঁ মই গাম বুলি অ'কে একো নাই আজিও যেন বুজো একোকে কাৰ বাবে আছো যে ভাবিছিলো তুমি মোৰ নোহোৱা তথাপিও মই দূৰে থাকিবা কিমান আৰু জ্বলাই একোৰা জুই হৃদয় নুবুজা কিয় বুজাব নোৱাৰা ভাষাবোৰ মনৰ ভাষাৰে ক'ব খোজা দূৰে দূৰে থাকিবা কিমান আৰু জ্বলাই একোৰা জুই হৃদয় দূৰে দূৰে থেংক ইউ আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব মৰম দিব আৰু যদি মাধৱজ্যোতি ৰাজখোৱাৰ বিষয়ে আপোনালোকে জানিবলগীয়া আছে কিছু কথা কমেণ্ট কৰি জনাব নিশ্চয় নেক্সট ভিডিঅ'টো বনাব পাৰিম লগ পাম আপোনালোকে আহিছোঁ নমস্কাৰ সমাপ্ত কৰিছে ধন্যবাদ